Hi, hello, namaskar, and welcome to my YouTube channel. So friends, কি হ'ল আজি মই আপোনালোকক দেখাম মই লাষ্ট ভিডিঅ'ত দেখাইছিলোঁ যে জুম খেতিৰ বিষয়ে তো আজি সেই খেতিটো মই দেখাব বিচাৰিছোঁ আজি সেই আগৰ ভিডিঅ'ত যেনেকা আছিলে তাত কেতিয়া বহুত প্ৰগ্ৰেছ হ'ল প্লাছ আৰু খেতিত বহুত বস্তু ওলালে তো সেইবোৰে মই আমি জুম খেতি কেনেকৈ কৰোঁ কি ৰুওঁ কেনেধৰণে হয় চ' সেইবোৰ দেখাম তো আই হোপ গাইজ আপোনালোকে এইটো ভিডিঅ'টো চাই ভাল পাব আৰু জানিব পাৰিব যে পাহাৰৰ মাজতো বা মানে পাহাৰতো বা এনেকুৱা বস্তু হয় বা এনেকুৱা হয় বুলি আপোনালোকে দেখিব পাব চ' ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে জানিব জুম খেতিত কি হয় কেনেধৰণে কৰা হয় ইত্যাদিবোৰ তো ঠিক আছে বলক মই আমাৰ খেতিত কি আছে সকলোবোৰ দেখুৱাই আছে আপোনালোকক জুম খেতি কৰাৰ লগে লগে প্ৰথমে আহে ধানটো তো ধানটো কেনেধৰণে হয় আপোনালোকক দেখাইছোঁ মই এয়া দেখিছে নহয় জানো দেখিছে ধান এইবোৰ ধান আগষ্ট লাষ্টত হৈ যায় এইটো কাটিবলৈ আগষ্ট লাষ্টত ছেপ্টেম্বৰ ফাৰ্ষ্টত তো প্ৰথমে এইবোৰটো কি হ'ল ধান লগোৱা হয় কিন্তু এই ধানটো হৈছে আপোনালোকৰ যেনেকৈ আসামত লগায় কঠীয়া সিঁচি তেনেকুৱা নহয় আৰু সেইটো ধানটো ইয়াত নহ'ব এইটো ধানটো আলাগ ধান হয় এইটো যোনটো ইয়াত পাহাৰত হয় এইটো অসমত নহয় আৰু অসমত হোৱা ধানটো পাহাৰত নহয় তেনেকুৱা ঠিক তেনেধৰণে এই যোনটো ধান দেখিছে এই ধানটো একচুৱেলি বেতগুটি ধানেই হয় কিন্তু এইটো পাহাৰৰ বেতগুটি হয় এইটো খাবলৈও ভাল আছে অসমতকৈ এইটো টেষ্টটো অলপ আলাগ চ' এয়া দেখিছে তো কি হ'ল এই ধানটো কেনেকৈ লগাই বুলি কওঁতে প্ৰথমে এইটো জুম খেতিটো কি কৰিব কাটিব নহয় জানো সেইটোতো জানে চবে কাটিব তাৰপৰা অকণমান দিন শুকাব দিব লাইক 1 month 2 month নিচিনা শুকাব দিব শুকোৱাৰ পিছত জ্বলোৱাৰ পিছত চাফা কৰি কিনে এটা সৰু এটা কোৰ থাকে একচুৱেলি এটা আমাৰ ভাষাত কুটে বুলি কয় তো সেইটোৰে কি কৰিব ধানটো মোনাত ল'ব লৈ কিনে এনেকা যোনটো দেখিছে এনেকা খান্দি কিনে ধানটো আপোনাৰ 5-6টা 7টা এনেকা দিব এনেকা দি এনেকা গোটেই লগাব তো এনেকাই হয় ইয়াত কঠীয়া সিঁচা বা হাল বোৱাৰ কোনো প্ৰয়োজন নাই অসমৰ নিচিনা আলাগ লগাই জাষ্ট চাফা কৰি কিনে সৰু এটা কোৰত এনেকা খান্দি কিনে দিলে হৈ গ'ল তেনেকৈ ওলাই যায় আৰু ইয়াত অসমতকৈ ধান ইয়াত বহুত ভাল হয় পানী চানী একো প্ৰয়োজন নাই তথাপিও মানে ধানটো বহুত ভাল হয় তাৰপৰা এইটো হৈ গ'ল আপোনালোকৰ ধান আৰু নেক্সট কৰোঁ আমি চব্জি খেতি দেখিছে ভেন্দি এতিয়া ভেন্দি খাবলৈ হৈ গ'ল আমি যোৱা সপ্তাহৰ পৰা খাই আছোঁ তো এইটো হৈছে ভেন্দি গছ দেখিছে যে ভেন্দি তাৰপিছত আহি গ'ল আপোনালোকৰ কচু দেখিছে এইটো চব আলাগ কিন্তু দেই অসমত যিবোৰ বস্তু হয় ইয়াত একদম নহয় একেবাৰে নহয় এইটো অসমত এই ভেন্দিটো মানে পাহাৰৰে ভেন্দি হয় তাৰপৰা প্লাছ আৰু এয়া দেখিছে কচু তাৰপিছত আৰু কি আছে আৰু ইয়াত ওলাব আপোনাৰ কোমোৰা গছ আৰু প্লাছ দেখাই দিওঁ আপোনালোকক 1 মিনিট এই গছটো চবে চিনি পাইছে ডাংবডি এইটো অমিতা তাৰপৰা দেখিছে এইটো জিকা হয় তাৰপিছত আহি গ'ল স্পেচিয়েল আমাৰ গোমধান এইটো গোমধান হয় এইটো খাবলৈ বহুত ভাল এইটো গোমধানটো দেখিছে আৰু মেবি এসপ্তাহমান লাগিব আৰু হৈ যাব তাৰপৰা ইয়াৰ কি হ'ল খেতিত কৰিলে একচুৱেলি মানে কি কেঁচুৱা বা এইটো ভাটৌ চৰাই আহি কিনা চব খাই দিয়ে মই তাত আপোনালোকৰ পিছত দেখাই দিম দেখিছে ইমান ধুনীয়া এইটো একচুৱেলি হৈ গৈছে খাবলগীয়া মানে হৈ গৈছে এইটো খাব পাৰি এইটো সেই তাতে আছে পকি গৈছে এইটো খাব পাৰে আৰু পকিলে মানে কেনেকুৱা হৈ গৈছে মই আপোনালোকক দেখাই দিছোঁ এয়া দেখিছে গোটেই দেখিছে এইটো কালাৰটো চেঞ্জ হৈ গৈছে অলপ ব্ৰাউন কালাৰ আহি গৈছে তো এইটো হৈ গ'ল এতিয়া খাবলৈ এইটো হৈ গ'ল তাৰপৰা ইয়াত কেইটামান হৈছে কেইটামান হোৱা নাই এনেকুৱা চ' মানে কি হ'ল আমি একচুৱেলি খ্ৰীষ্টান হয় চ' খ্ৰীষ্টান নিয়মত আমাৰ যিকোনো যদি প্ৰথম বস্তু হয় ঘৰত বা খেতিতে যিকোনো হওক
প্ৰথমে আমি গীৰ্জাত নিওঁ, প্ৰাৰ্থনা কৰোঁ, আফটাৰ ডেট আমি এইটো খাওঁ, নহ'লে মানে চাৰ্চত নিদিয়াকৈ আমি এইটো নাখাওঁ, এটা আমাৰ নিয়ম হয়। চ' প্ৰথমে চাৰ্চত দিব লাগিব। আমি ভেন্দি দিলোঁ চাৰ্চত, এইটো ভেন্দিটো খাব পাৰি, প্লাছ আৰু বাকী তেনেকৈ হোৱা নাই। সেয়া দেখিছে বেলি ওলাই আছে, দেখিছে কিমান ধুনীয়া পৰিৱেশ। তো এইবোৰ ধান, তাৰপিছত আৰু কি দেখাম আপোনালোকক, দেখিছে আৰু এইবোৰে। আৰু আছে আপোনাৰ বাঙি, তৰমুজ এইবোৰ আছে, এইবোৰ অলপ দিন লাগিব। আৰু কেইটামান বস্তু আপোনালোকক দেখাই দিম মই। ভিউটো চাওক নহয়, ভিউটো চাওক কিমান ধুনীয়া লাগিছে, মোক ভাল লাগে ইয়াত আহি কিনে। আৰু এইটো হয় আপোনাৰ ৰঙালাও গছ, প্লাছ আৰু ইয়াত আছে আপোনালোকৰ জলকীয়া, দেখিছে জলকীয়াটো কি ধৰণে। এইটো একচুৱেলি কি জলকীয়া নাজানো, কিন্তু এই ইয়াত যোনটো জলকীয়া আছে ইয়াত এইবোৰ হয় নগা জলকীয়া বুলি কয়। তারপরে আপনাকে আমি দেখাবো তরমুজ গছ, কোনে কোনে দেখা নাই চাই ল'ব পাৰে। এয়া দেখিছে, এইটোৱে হৈছে তৰমুজ গছ, দেখিছে। এইটো কিন্তু বহুত আলসত ৰ'ব লাগে এইটো তৰমুজটো। যদি কেনেবাকৈ যদি অকণমান হিলি যায়, মানে মানুহত হিলাই দিয়ে বা কিবা হিলাই দিয়ে, এইটো লগালগ মানে বেয়া হৈ যায়। লগালগ নহয় মানে এইটো বেয়া হৈ যায়, মানে কম্পালচাৰি বেয়া হৈ যায়। এয়া দেখিছে তৰমুজ, এটা সৰু হৈ আছে, এইটো দিন লাগিব অলপ। কিন্তু যদি এইটো মই যদি হিলাই দিওঁ কেনেবাকৈ, এইটো বেয়া হৈ যাব। তো এইটো বহুত আলসত। আৰু একচুৱেলি কয় যে এনেকা দেও দিব নোৱাৰে বা এনেকা দেও দি পাৰ হৈ যাব নালাগে বুলি কয়, এইটো লতাটো বেয়া হৈ যায় বুলি কয়। তো মই দেও নিদিওঁ বাৰু এতিয়া, যদি বেয়া হৈ যায় খাব নাপাওঁ। চ' টমাটৰ এইটো হৈছিলে, কিন্তু এইটো কি হ'ল জানো, এইটো শুকাই গৈছে। বাকী এয়া, আৰু এইটো বাঙি গছ দেখিছে, ফুল ফুলি আছে বাঙি। তাৰপৰা নগা জলকীয়াটো এইটো চাই লওক, দেখিলে নগা জলকীয়াটো এনেকুৱা হয়। তাৰপিছত কি দেখাম আৰু এইবোৰে আৰু চব্জি খেতি, চব্জিত মানে কি কি লগাওঁ এইবোৰে আছে। তাৰপৰা ধানটোতো হৈছে, তাৰপৰা ইয়াত বিলাহী হৈ আছে, বিলাহী। তাৰপিছত মই যোনটো কৈছিলোঁ ভাটৌ চৰাই বা কেৰ্কেটুৱাই খাই দিয়ে বুলি কৈছিলোঁ যে, এয়া দেখিছে এনেধৰণে খাই দিয়ে, খাই কিনে গোটেই পলাই যায়। তাৰপৰা ইয়াত খাইছে, এনেকুৱা খায়, সেইবোৰত খাইছে। তাৰপৰা দেখিছে কেনেকুৱা খাই দিয়ে, চখেই নাহেইচোন, খাই খতম কৰি দিছে। তাৰপৰা এইটো হৈ গ'ল আপোনাৰ বুঢ়া হৈ গ'ল, এইটো ভিতৰত এনেকুৱা আছে, মই দেখুৱাই দিছোঁ। এইটো হৈ গ'ল খাবলগীয়া। তথাপিও এতিয়াতো আমি নাখাওঁ, কেলৈ মানে চাৰ্চত দিয়া নাই না। চ' এইটো গাম হয়, মানে এইটো গামটো হয়, এইটো মতলব খাবলৈ এইটো টেষ্টি আছে, বহুত টেষ্টি। মানে আমাৰ অসমত যোনটো হয় তাতকৈ মানে বহুত টেষ্টি। দেখা নাই কেনেকৈ খাই খতম কৰি দিছে। চ' এয়াই আছিলে, আৰু বিশেষটো তেনেকুৱা একো নাই। কচু, চ' দেখিলে আমাৰ খেতিত আমি কি কি কৰোঁ, কেনেধৰণৰ কৰোঁ, সেইবোৰ গম পালে। চ' দেখিছে বেকগ্ৰাউণ্ডটো, গোটেই খেতি, ওপৰতো খেতি আছে, এইটো মানুহৰ খেতি আছে। তাৰপিছত সেই চাইডৰ ওপৰত আছে খেতি আছে। ত' এয়াই আছিলে আজি জুম খেতিৰ বিষয়ে জানিলে, জুম খেতিত কি কি হয়, কেনেধৰণে কৰে সেইবোৰ জানিলে। ত' আই হোপ গাইজ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যিবোৰে নাজানে আমাৰ জুম খেতি কেনেধৰণে কৰা হয়, জুম খেতিত কি কি হয় আৰু কেনেধৰণৰ বস্তু উৎপন্ন হয়, তো সেইবোৰ যাতে সিহঁতি জানক। তো সেইকাৰণে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু যদি নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে, দেন ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ পৰিস্থিতিৰে আজিলৈ বাই বাই।